কংগ্ৰেছ দলৰ নেতৃত্ব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰব হ'ল কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ। চেঙা সমষ্টিৰ আলুপতি বাঘমাৰা চৰত উন্নয়নৰ কাম মুকলি কৰিবলৈ আহি বিধায়ক শ্বেৰমান আলীয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কয়, মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ কথা বতৰা কৈছে এইবোৰে তেওঁৰ মান মৰ্যাদা লাঘৱ কৰিছে। মুখ্যমন্ত্ৰীৰ আসনত বহি এনেদৰে কথা বতৰা ক'লে মানুহে তেওঁক ফাল্টু বুলি ভাবিব। অসমৰ সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীৰ এনে তৰল কথাবোৰ প্ৰচাৰৰ পৰা বিৰত থকাৰ আহ্বান জনায় বিধায়ক শ্বেৰমান আলীয়ে। ইপিনে ২৬ৰ নিৰ্বাচনক লৈ তেওঁ কংগ্ৰেছ দলৰ নেতৃত্বলৈ এইবাৰ সংশোধিত প্ৰশ্ন উত্থাপন কৰে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ দিলে তেওঁ পুনৰ কংগ্ৰেছ দলৰ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কংগ্ৰেছ দল বিশ্বৰ ভিতৰত ১ নম্বৰ ধৰ্মনিৰপেক্ষ দল বুলিও কয় বিধায়কগৰাকীয়ে। উল্লেখ্য যে ২৬ত বিধায়ক শ্বেৰমান আলীয়ে ৰাইজৰ দলৰ হৈ নিৰ্বাচন খেলিব বুলি চিন্তা চৰ্চা চলি থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বিধায়ক শ্বেৰমান আলীৰ প্ৰশ্নসমূহৰ উত্তৰ কংগ্ৰেছে দিব নে নাই সেয়া সময়তহে হ'ব লক্ষণীয়। Thank you. স্যার স্বাস্থ্য ক্ষেত্ৰত আৰু এটা সমস্যা কিছু পৰিমাণে হ'লেও সমাধান হ'ল, কি ক'ব? নহয়, ইয়াতে আমাৰ গোটেই চৰাঞ্চলৰ কাৰণে মূল স্বাস্থ্যকেন্দ্ৰ বুলি ক'লে এইটোৱে। গতিকে 6 বেডেড যিটো প্ৰি ফেব্ৰিকেটেড ইউনিট এইটো আজি উদ্বোধন কৰি মই ভাবোঁ এইটোৱে আমাৰ পেচেণ্টসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাব। কিন্তু তাতোকৈ ডাঙৰ কথা হ'ল যে আচলতে আমাৰ এই বৃহত্তৰ চৰাঞ্চলক লৈ আজি 2 বছৰৰ পৰা মই চেষ্টা কৰি থকা সত্ত্বেও হোৱা নাই। এইটো আচলতে এটা ব্লক পিএইচচিলৈ পৰিৱৰ্তন কৰিব লাগে। ইতিমধ্যে খুব সম্ভৱ ট্ৰেইনিং এই চৰতে হয় নেকি, মোক তেওঁলোকে জনাইছে, হয়নে? ট্ৰেইনিং তাতে যাব লাগে। ছ'চিয়েল ৱেলফেয়াৰটো কৰিলে আৰু আমাৰ ইয়াতে যিসকল এই নাৰ্ছেই হওক বা আশা বাইদেউ হওক তেওঁলোকৰ লগত কিবা এটা ৰিভিউ মিটিং হয়। সেই মিটিংটো মই কিছুদিন আগতে টেক আপ কৰিছিলোঁ, মই একচুৱেলি হোৱা বুলি ভাবিছোঁ। সেই ট্ৰেইনিংটো ইয়াতে হ'ব লাগে চৰৰ কাৰণে মই ভাবোঁ। আৰু ডাঙৰ কথা হ'ল যে এইটো ব্লক পিএইচচিলৈ কনভাৰ্ট হ'ব লাগে এটা মডেল হস্পিটেল হিচাপে বা FRU হিচাপে, ৰেফাৰেল ইউনিট হিচাপে এইটো আচলতে কনভাৰ্ট হ'ব লাগে। প্ৰায় 1.5 লাখমান পপুলেশ্যন আছে। মই চেষ্টা কৰি আছোঁ। গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু 10 ছেপ্টেম্বৰৰ যি তাৰিখ আছিল, ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে। আচলতে কি হ'ব? এখন কি হ'ব? আপুনি ফাল্টু কথা ক'লে আপোনাৰ কি হ'ব? আপোনাৰে বেয়া হ'ব। আপোনাৰ যিবোৰ কথা কৈ আছে এজন মুখ্যমন্ত্ৰী মুখত শুনা নাপায়। ইমান পাতলীয়া কথা আৰু তেওঁলোকৰ এই কথাটো লৈ প্ৰতিক্ৰিয়া দিয়াটো মই ভাবোঁ মোৰ কাৰণে সন্মানহানিকৰ বা মই কোৱা উচিত নহয়। এজন ভদ্ৰ মানুহ, ভাল মানুহে এই ধৰণৰ মুখ্যমন্ত্ৰী এজনৰ মুখৰ পৰা ওলোৱা এই ধৰণৰ শব্দ বাক্যবান বা কথাৰ প্ৰতিক্ৰিয়া নকৰাটোৱে শ্ৰেয়। আৰু মই আপোনালোককো অনুৰোধ জনাইছোঁ, দেশত বহুত কৰিবলগীয়া, আপোনালোকে ৰিপৰ্টিং কৰিবলগীয়া কাম আছে। আমাৰ এই অঞ্চলটোত আজি 2টামান PHC আছে যদিও এম্বুলেঞ্চ নাই। এইটো খুব গুৰুত্বপূৰ্ণ নিউজ এই চৰাঞ্চলৰ কাৰণে। তেনেকুৱা নিউজবোৰ কৰক। মই বিধায়ক হিচাপে মোকো দাবী দিয়ক যে আপুনি যি অভাৱ অভিযোগ আছে, আজি ইয়াৰ পৰা ৰেফাৰেল যদি কোনোবা পেচেণ্টক কৰিব লগা হয়, এইটো এটা আটাইতকৈ ডাঙৰ সমস্যা। আপোনালোকে ডাঙৰকৈ বজাওক এইটো। ইয়াৰ পৰা ৰোগী ৰেফাৰেল কৰিবলৈ হ'লে ইমাৰ্জেঞ্চি কেছতহে ৰেফাৰ কৰে। পেচেণ্টজনে কেনেকৈ বৰপেটা, আমাৰ ৰেফাৰেল ইউনিট হ'ল ৰেফাৰেল হস্পিটেল হ'ল বৰপেটা ফখৰুদ্দিন আলী আহমেদ হস্পিটেল, কেনেকৈ যাব? ইয়াৰ পৰা ৰাতি 2টাত এটা পেচেণ্ট ৰেফাৰ কৰিব লাগে, এম্বুলেঞ্চ দি নদীৰ পাৰত থৈ আহিলে নাও ক'ত পাব? বট এম্বুলেঞ্চ এটা ৰেডি হৈ থাকিব লাগে, সিটোবাৰে এটা এম্বুলেঞ্চ ৰেডি হৈ থাকিব লাগে যিটোৱে ফটাফট ফখৰুদ্দিন আলী আহমেদত লৈ যাব। এই কামটো যদি কৰিব পৰা যায়, মই বহুবাৰ টেক আপ কৰিছোঁ, তেতিয়াহ'লে মই ভাবোঁ এই চৰাঞ্চলৰ স্বাস্থ্য ক্ষেত্ৰত এটা বৈপ্লৱিক পৰিৱৰ্তন আহিব। গতিকে এই নিউজবোৰত আপোনালোকে গুৰুত্ব দিয়ক ভাই, হৈ পলৈ নহ'ব। এই
এই দিছপুৰৰ কেইটামান নিউজ চেনেলে এইবোৰ ৰাজনৈতিক নেতাৰ কথাবোৰ বজাই থাকে আপোনালোকে সেইটো লাইনত নচলিব বুলি মোৰ এটা অনুৰোধ এই অঞ্চলটো আগবাঢ়ি যাব লাগে এই অঞ্চলৰ ক'ত কি সুবিধা অসুবিধা আছে সেইবোৰ লৈ পেলাই নিউজ কৰক নিস্বাৰ্থভাৱে তেতিয়া কামত আহিব আজি এই যে মই যিটো ক'লোঁ ৰেফাৰেলৰ কাৰণে এইটোৰ কাৰণে আপোনালোকে বজাওক নাপায় যদি পাৰে অলপ গুৰুত্ব দি পেলাই পেপাৰে পত্ৰই লিখক ইয়াৰ পৰা মই যিমান দূৰ জানো বাঘমাৰা কওক আলুপটি কওক ইয়াৰ পৰা ৰেফাৰ কৰি দিয়ে কিন্তু তেওঁলোক যায় গোৱালপাৰাত যায় আমাৰ ৰেফাৰেল হস্পিটেল হেৰি নহয় জানো ডক্টৰ চাহেব ক'ত হয়। আছে বৰপেটা মেডিকেল। ৱেৰ ইজ দ্য ৱে আউট কেনেকৈ যাব এটা এম্বুলেঞ্চ দিলে নহয় এটা এম্বুলেঞ্চ বোৰ্ড থাকিব লাগে 24 আৱাৰ্ছ 24/7 যিটোৱে আমাৰ মুমূৰ্খ ৰোগীবোৰক লৈ যাব পাৰ কৰি দিব সিফালে এটা এম্বুলেঞ্চ ৰেডি হৈ থাকিব লাগে আই হেড টেকেন আপ দিছ মেটাৰ ছেভাৰেল টাইমছ বাট দি গভৰ্ণমেণ্ট হেজ নট ডান আপোনালোকেও এইটো ক্ষেত্ৰত সহযোগ কৰক মই ভাবোঁ স্বাস্থ্য ক্ষেত্ৰত বহুত আমাৰ মানুহে সকাহ পাব এইটো থেংক ইউ